নমস্কাৰ মৰমৰ কণীহঁত, মই আজি তোমালোকলৈ নতুন ক্ৰিয়া এটা লৈ আহিছোঁ। আজি আমি জীৱ-জন্তুৰ মাত কেনেকুৱা শুনিম দেই। আটায়ে তোমালোকে জীৱ-জন্তুৰ মাতবোৰ শুনাচোন এবাৰ। কুকুৰ এবিধ ঘৰচীয়া জন্তু। কুকুৰৰ মাতটো শুনো আহাচোন। মেকুৰীও হৈছে এবিধ ঘৰচীয়া জন্তু। মেকুৰীৰ মাতটো শুনো আহাচোন। ছাগলী হৈছে এবিধ ঘৰচীয়া জন্তু। ছাগলীৰ মাতটো শুনো আহাচোন। গৰু আমাৰ ঘৰচীয়া জন্তু। গৰুৰ মাতটো শুনো আহাচোন। শিয়াল এবিধ বনৰীয়া জন্তু। আহাচোন শিয়ালৰ মাতটো শুনো। বান্দৰো এবিধ বনৰীয়া জন্তু। আহাচোন এইবাৰ বান্দৰৰ মাতটো শুনো। বাঘ হৈছে বনৰীয়া জন্তু। আহাচোন এইবাৰ আমি বাঘৰ মাতটো শুনো। এইটো হ'ল এটা সিংহ। সিংহ বনৰীয়া জন্তু। সিংহৰ মাতটো শুনো আহাচোন। আন এবিধ ঘৰচীয়া জন্তু হৈছে গাহৰি। গাহৰিৰ মাতটো শুনো আহাচোন। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব